সুখবৰ 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 জিঅ'টেকৰ ঘৰৰ ইকেৱাইচি আৰম্ভ হ'ল। ঘৰতে বহিয়েই চৰকাৰী জিঅ'টেক ঘৰৰ বাবে ইকেৱাইচি কৰক। নিজেই কৰিব পাৰিব ইকেৱাইচি। ইকেৱাইচি কৰিলেহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। কেনেকৈ ইকেৱাইচি কৰিব সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। হয়, ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে ইকেৱাইচি আৰম্ভ হৈছে। আপুনি যদি ভাবিছে যে চৰকাৰী ঘৰ লাভ কৰিম তেন্তে ইকেৱাইচি কৰাটো বাধ্যতামূলক। যদি ইকেৱাইচি নকৰে তেন্তে লাভ নকৰে টকা। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি অসমত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৰে ঘৰত চৰকাৰী পকী ঘৰ প্ৰদান কৰিম। তাৰ বাবে এই জিঅ'টেক ঘৰৰ ইকেৱাইচি আৰম্ভ হৈছে। এতিয়া জানো আহক কেনেকৈ ঘৰৰ বাবে ইকেৱাইচি কৰিব। জিঅ'টেক ঘৰৰ ইকেৱাইচি কৰিবলৈ নম্বৰ 1, প্ৰথমতে প্লে ষ্টৰৰ পৰা আৱাজ প্লাছ এপ বা অন্বেষা এপ ডাউনলোড কৰক। নম্বৰ 2, তাৰপিছত এপটো অপেন কৰক। নম্বৰ 3, তাৰপিছত কমপ্লিটেড ইকেৱাইচি লিখা থাকিব তাতে ক্লিক কৰক। নম্বৰ 4, তাৰপিছত আধাৰ নম্বৰ বহুৱাই এণ্টাৰ অ'টিপিত ক্লিক কৰক। নম্বৰ 5, তাৰপিছত ভেৰিফাই অ'টিপিত ক্লিক কৰক। নম্বৰ 6, তাৰপিছত ৰেচন কাৰ্ড নম্বৰ বহুৱাই ভেৰিফাইড ক্লিক কৰক। নম্বৰ 7, তাৰপিছত নেক্সটত ক্লিক কৰি ৰেচন কাৰ্ডৰ ফটো আপলোড কৰক। নম্বৰ 8, তাৰপিছত জব কাৰ্ড নম্বৰ বহুৱাই নেক্সটত ক্লিক কৰক। নম্বৰ 9, তাৰপিছত চেক বক্সটো টিক কৰি ফিনিছত ক্লিক কৰক। নম্বৰ 10, তাৰপিছত ইয়েছ ছাবমিটত ক্লিক কৰক। নম্বৰ 11, শেষত ফিনিছত ক্লিক কৰক। এতিয়া দেখা পাব আপোনাৰ ইকেৱাইচি ছাকচেছফুলি। এনেকৈ অতি সহজেই ইকেৱাইচি কৰি লওক। যদি আপুনি ইকেৱাইচি কৰিবলৈ অসুবিধা পাই আছে তেন্তে ভিঅ' বা জীৱিকা সখীৰ সৈতে যোগাযোগ কৰি ইকেৱাইচি সম্পূৰ্ণ কৰি লওক। মনত ৰাখিব কাকো যাতে এই টকাও পইচা নিদিয়ে। সম্পূৰ্ণ বিনামূলীয়াকৈ কৰক ইকেৱাইচি। ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোকে জনাই দিয়ক। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট ট্ৰিক্স বাই মোমেৰ।